মই য'ত ৰৈ আছোঁ এইখন হৈছে সেই এছিয়া মহাদেশৰ দীৰ্ঘতম দলংখন আৰু এই দলংখন আছে ব্ৰহ্মপুত্ৰ নদীৰ আৰম্ভণি অংশতে। এই দলংখনৰ বিষয়ে জানিবলগীয়া বহুত কথাই অৱশ্যে আছে আৰু বিভিন্ন সময়ত এই দলংখনৰ বিষয়ে মানুহে বহুত কথা জানিবলৈ চেষ্টা কৰিও আহিছে। এই দলংখনৰ মুঠ দৈৰ্ঘ্য হৈছে 9.16 কিলোমিটাৰ আৰু ইয়াৰ প্ৰস্থ হৈছে 12.9 মিটাৰ। এইখন হৈছে এছিয়া মহাদেশৰ দ্বিতীয় দীৰ্ঘতম দলং আৰু ভাৰতবৰ্ষৰ ভিতৰতে আটাইতকৈ দীঘল নদী দলং। দলংখনৰ নাম ৰখা হৈছে ডক্টৰ ভূপেন হাজৰিকা সেতু আৰু এই দলংখনে সংযোগ কৰিছে অসমৰ দুখন বিশেষ ঠাই। এখন হৈছে ঢলা আৰু আনফালে শদিয়া। উজনি অসমৰ আটাইতকৈ পূব অংশত থকা ঠাইখনেই হৈছে শদিয়া আৰু সেই শদিয়াৰ পৰাই অসমখন আৰম্ভ হৈছে বুলি ক'ব পাৰি এক প্ৰকাৰে। এতিয়া আমি যাম দলংখনৰ পৰা তললৈ। এতিয়া আমি দলংখনৰ পৰা তললৈ নামি গৈ আছোঁ আৰু তলৰ যি প্ৰাকৃতিক নৈসৰ্গিক সৌন্দৰ্য সেই সৌন্দৰ্যৰ মাজত আজি দিনটো আমি পাৰ কৰাৰ এটা পৰিকল্পনা কৰি ৰাখিছোঁ। আৰু তলৰ যি প্ৰাকৃতিক সৌন্দৰ্য সেই প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ বিভিন্ন ঠাইৰ পৰা অন্যান্য মানুহে এই ঠাইলৈ আহিছে আৰু আমিও এই ঠাইতে উপস্থিত হৈছোঁহি। আপোনালোকক দেখাই যাবলৈ যত্ন কৰিম। এয়া অন্য এটা পিকনিক দল হয়। তেওঁলোক আহিছে কলচি। ইমান কলচি আছে, কি বুলি কয় এইটো মিচিং ভাষাত? এইটো মিচিঙৰ কলহ বুলি কয়, কলচি নকয় আৰু। কলহ। এইটো হেৰি আমি টেকেলি পোৱালিও কওঁ, কলহ পোৱালিও কওঁ। ইয়াত হেৰিও থয় হ'বলা ন? আপং নতন কওঁ। এই আমি নতওঁ বাৰু দেই আপংটো। নাখাওঁ, আমি নাম ধৰ্ম মানুহ। মূলৰ মিটিঙৰ পৰা আহিছোঁ। তাৰ পৰা আহিছে ধেমাজি। নাখাওঁ দেই। গোলাঘাটৰ পাৰ্টি এটা লগ পাই গৈছো। ইয়াত একদম ডাঙৰ মানে পিকনিক পাৰ্টি আহিছে, চলি গৈছে। শংকৰ সংঘৰ মূলৰ অধিৱেশন আছিলে ধেমাজিত, তাৰ পৰা বাহিৰে বাহিৰে আহি মানে ইয়াত বা কি মজা। শদিয়াত আহি গ'ল। আপোনাৰ ভাষাত কৈ দিয়ক। কৈ দিয়ক, ক'ব আহিছে দাদা আপুনি? গোলাঘাটৰ পৰা আহিছে। ইয়াত ভিডিঅ' হৈ আছে দেই। আপোনালোকে গোটেই গোলাঘাটৰে হয় পাৰ্টি? আমি গোলাঘাট নাগালেণ্ড বৰ্ডাৰ মেৰাপানী বুলি কয়, তাৰ পৰা আহিছোঁ। এই আপোনালোকৰ ইয়াতে নেকি বাৰু? আমি ইয়াৰে হয়। কি লিখে আপুনি? আমি শইকীয়া লিখোঁ। শইকীয়া লিখা। আমি মিচিং মানুহ। এই ঠিক আছে, থেংক ইউ। এখন তামোল খাই লৈ আমি এতিয়া য'ত খোৱা বোৱা কৰিম, আমি ৰন্ধা বঢ়া কৰিয়ে খাম আৰু চাহ পৰ্ব। আমি এতিয়া চাহ পৰ্ব এখন খাই এতিয়া আৰম্ভ কৰিম আমাৰ ৰন্ধা বঢ়া খাই লৈছোঁ চবেই। আৰু দিনটোত কি কি হয়, কি কি চাওঁ, কি কি আনন্দ ফূৰ্তি কৰোঁ দেখা পাব ইয়াতে। চবে উঠিছা নাই? আমাৰ গাহৰি আছে, গাহৰি ফ্ৰাই আছে, মাছ 1 কেজি ৰৌ মাছ একদম এজনী এজনীকৈ ডাইৰেক্ট পূৰা ভিতৰত আৰু মছলা সুমিয়াই দিছে পেটৰ ভিতৰত, মানে পূৰা পষ্টমৰ্টেম কৰি কিনে বনোৱা হৈছে মানে আজি আইটেমটো। এতিয়া আমাৰ খাদ্য প্ৰস্তুত হৈ গৈছে। এয়া
মাছ পাতত দিয়া বুলি ক'ব পাৰি বা তন্দুৰী মাছ নে কি বুলি ক'লে ভাল হ'ব নাজানিছোঁ মই মানে অকণমান বিশেষ ধৰণেৰে বনোৱা হৈছে মাছটো ষ্টিল পেপাৰেৰে মেৰিয়াই লৈ ইয়াত জুইত পুৰি আৰু মাজত মছলা কিছুমান ভৰাই দিয়া হৈছে আৰু এয়া ৰেডি হৈ গৈছে খাবৰ বাবে চাফাই পূৰা চাফাই কৰি দিয়ক এই ঠাইখিনিলৈ যিমানবাৰ আহিলেও আমনি এই ঠাইখিনিলৈ আচলতে যিমানবাৰ আহিলেও আমনি নালাগে আৰু যথেষ্ট জানিবলগীয়া কথা আছে সিপাৰে হোৱা শদিয়া উজনি অসমৰ আটাইতকৈ উজনিমুৱা ঠাই আৰু বহুত কথা ক'বলগীয়া আছে পিছত আৰু এটা ভিডিঅ' মই বনাই আছোঁ